नोंथांमोननि नैबे 30 नं BTCPयाव जौगानाय खामानि मावदों ने? थारैनो बिथाङा जोंनि नैबे 1 नं सनाजुलियाव गोबां खामानि मावदों। बिथाङा बिराद बाख्नायजाथाव हिसाबै खामानि मावदों। जोंनि नैबे 1 नं सनाजुलि गामिया नैबे आंनि लांगोना सेरजों थांनाय बे गोबाव सम माने जाथ'वाखैमोन। दिनै बे दावबायसा सारा दिनै बे लामाखौ सिसि ब्लक खालामनायनि लाहार फाहार खालामदों आरो बे जासिगोन। सेन केबोलबो होबाय। ओंखायनो बिथांखौ हाजासे आङो साबायखर बावहरदों। बिथाङा जिहेतु फैबाय थानाय नैबे 2025 मायथाइनि जानो गोनां जिहेतु बिटिसि इलेक्सन बे बिटिसि इलेक्सनाव बिथांखौ आरो टिकेट मोनबावनायखौ जों गामिया लुगैबावदों। ओंखायनो बिथांखौ जाहाथे बिथांनि अननायाव जोङो जे लामाखौ मोनबाय बिथांनो नैबे फैबाय थानाय इलेक्सनाव बिथांखौनो टिकेट मोनगोन होननानै आं आसा फारिदों आरो बिथाङा मोननांगौ। बिथाङा जुदि मोनोब्ला बिथाङा निस्सय बिथाङा देरहाथारगोन आरो बिथाङा 100% देरहागोन। नैबे मोनसे बिसायख'थियाव बिथांखौनो टिकेट होनो थाखाय जों रायजो राजाफ्रा बिथांखौ कामना खालामो। হয় দাবাইছা বৰ আমাৰ ছাৰে আমাৰ ইয়াত বহুতো কাম কৰিছে। 32 নং ভেৰগাঁও সমষ্টিত আমাৰ 40টা সমষ্টিৰ চাই মই বেছিকৈ ইয়াত কাম হৈছে বুলি মই ভাবোঁ। কিয়নো চাওক আমাৰ ইয়াত আহিও আপোনালোকে চাব পাৰিব আমাৰ পশ্চিম পটলাৰ অন্তৰ্গত যিটো লঠেপাৰা যিটো বৰিগাঁও কয় ইটো গাঁৱত আমি মানে ৰাস্তাত যেনেকুৱা আমি ভুগিছিল মানে গাড়ী নোসোমা বোকা দি আমি জীৱন যাপন কৰিব লগা এনেকুৱা আছিল। বাৰিষাৰ দিনত আমি ভালকৈ মানে হান্তা মেলা কৰিব পৰা নাছিল। এতিয়া চাওক আমি এতিয়া চেন গ্ৰেভেলিং হৈ আছে। এইটো চিচি ব্লক হৈ যাব পূৰ্ণ 3 কিলোমিটাৰ পুৰা 3 কিলোমিটাৰ আমাৰ এইটো এতিয়া সুবিধা লাভ কৰিছে দাবাইছা বৰৰ মৰমৰ বাবে। ইয়াৰ কাৰণে দাবাইছা বৰৰ আমাক নিশ্চয় লাগে আৰু দাবাইছা বৰ আমাৰ 100% জিতি যাব আমি ৰাইজে এইটো আশাবাদী। ধন্যবাদ। আমি দাওবৈচা ছাৰৰে নেতৃত্ব বিচাৰিছোঁ আৰু ইয়াৰে সমূহ ৰাইজে আমাৰ এই অঞ্চলৰ ৰাইজে আমাৰ দাওবৈচা ছাৰকে বিচাৰিছে। সকলো ৰাইজ আমাৰ দাওবৈচা ছাৰৰ লগতে আছে। আমি আশা ৰাখিছোঁ এই আগন্তুক আমাৰ নিৰ্বাচনত তেখেতেই আমাৰ প্ৰাৰ্থী হ'ব বুলি আমি নিশ্চিত হৈছোঁ। নাথযোগী সুবাটোত দাওবৈচা বৰুৱে কিবা উন্নয়নৰ কাম কৰিছেনে? হয়, আমাক দাওবৈচা বৰুৱে বহুতখিনি উন্নত কৰিলে। তেওঁ আমাৰ নামঘৰৰ যিটো মঞ্চটো দিলে আৰু আমাৰ যিটো এতিয়া আমাৰ লাইটটো এতিয়া বৰ্তমান পোহৰৰ ব্যৱস্থাটোও কৰি দিছে। ফিল্ডখনত মাটিখিনিও ভৰাই দিছে আৰু ল'ৰা ছোৱালী পঢ়া অহা যোৱাৰ কাৰণে ৰাস্তা ঘাটখিনিও দিছে। সংঘত মানে সকলো ল'ৰা ছোৱালীয়ে যোগদান কৰাৰ কাৰণে মঞ্চটোও দিছে। তেওঁ তাৰমানে বহুতখিনি বস্তু অৱদান দিছে আমাক। এইবাৰ তাৰমানে অহা এই ভোটত তাৰমানে আমি তেওঁকে মানে যোগদান কৰিম বুলি মানে নাচোৱা মানুহখিনি সকলোখিনি আগ্ৰহিত হৈ আছে আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। কাম কৰিছেনে? কৰিছে ছাৰে বহুতখিনি কৰিছে। কি কৰিছে? বা মঞ্চখন দিছে, নামঘৰৰ চেক এখন দিছে, তাৰপিছত আমাৰ ৰাস্তাটো হৈছে, তাৰপিছত ৰাস্তাটো এতিয়া সম্পূৰ্ণ হৈছে কিন্তু আগতে বহুত বানপানী আহি আছিল। ৰাস্তাটো মানে অলপ হেৰি কৰি দিছিল। এতিয়া ছাৰে ৰাস্তাটো দিছে, সম্পূৰ্ণ ভাল লাগিছে। ফিল্ডখনৰ হেৰি কৰিছে বা ফাংচনখন পাবৰ কাৰণে ফিল্ডখনৰ অলপ হেৰি কৰিছে বা ফিল্ডখনত এখন মঞ্চ বহাইছে। সেইকাৰণে দাওবৈচা ছাৰক অশেষ ধন্যবাদ দিছোঁ যাতে ভৱিষ্যতে আৰু তেওঁ আমাক অলপ সহায় কৰে। যে আপোনালোকৰ সমষ্টিত মানে 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টি পৰে আৰু ইয়াত যিগৰাকী দাওবৈচা বড়ো আছে আপোনালোকৰ সেই গাঁওখনলৈ কিবা উন্নয়নৰ কাম কৰিছেনে? আমি 17 বছৰেদি একো পোৱা নাছিলোঁ। বৰ্তমান আমাৰ দাওবৈচা ছাৰে এই নাওবন্ধা নাথচুপাত যিখিনি তেখেতে আমাক মূল্যবৃদ্ধি কাম কৰিছে নথৈ আনন্দিত। কাৰণ আমি প্ৰথমে মঞ্চ এটা পাইছোঁ আৰু ৰাস্তাটো বৰ্তমান আমাৰ হৈ আছে আৰু 2 লাখ টকাৰ চেকো পাইছোঁ আৰু নামঘৰৰো অনুদান আমি পাইছোঁ। গতিকে আৰু পাম বুলি আমাৰ দীৰ্ঘ বিশ্বাস আছে আৰু এইবাৰো যাতে তেখেতে আমি সহযোগ কৰি তেখেতক জিতাব পাৰোঁ